ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা তথা পৰিচালক নাট্যকাৰ চম্পক শৰ্মাৰ জীয়ৰীৰ ভাল খবৰটো পালেনে আপোনালোকে? নমস্কাৰ সকলোকে, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকে জনাবচোন কমেণ্ট বক্সত চম্পক শৰ্মাৰ অভিনয় চাই কেনে পায়। এইমাত্ৰ আহিল অসমৰ বলিষ্ঠ অভিনেতা চম্পক শৰ্মাৰ জীয়ৰীৰ এটা অতিকৈ ডাঙৰ ভাল খবৰ। সেই ভাল খবৰটোনো কি জানিবলৈ মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সেই ভাল খবৰটো হ'ল ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা চম্পক শৰ্মাৰ জীয়ৰী ইশিকা শৰ্মা আজিৰে পৰা হ'ল ডাক্তৰ ইশিকা শৰ্মা। আজি ঘোষিত হোৱা ফলাফলত ইশিকা লক্ষ্ণৌ টি.এছ. মিশ্ৰ মেডিকেল কলেজৰ পৰা সফলভাৱে উত্তীৰ্ণ হয়। সঁচাকৈ খবৰটো শুনি বহুত বেছি ভাল লাগিল। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা চম্পক শৰ্মাৰ জীয়ৰী ইশিকা শৰ্মালৈ বহুত বহুত শুভেচ্ছা জনালোঁ। এনেকৈ যেন ইশিকা শৰ্মাই নিজৰ কৰ্ম জীৱনত আগবাঢ়ি যাওক তাকে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।